নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, মই এই চেনেলটোত বহুত দিন ধৰি মই ভিডিঅ' আপলোড কৰা নাছিলোঁ কিবা এটা অসুবিধাৰ কাৰণে গাইছ, আৰু আজি আপোনালোকৰ এইটো চেনেলত স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি আলোচনা কৰিম যে হোৱাটছআপত অহা কেইটামান নতুন ফিচাৰৰ বিষয়ে। গাইছ, হোৱাটছআপত বহুত কেইটা ফিচাৰ আছে, কিন্তু সেই গোটেইকেইটা ক'বলৈ গ'লে ভিডিঅ'টো বহুত বেছি লং হৈ যাব। তাৰ ভিতৰত মই বাছি লৈছোঁ মাত্ৰ তিনিটা ফিচাৰ। সেই তিনিটা ফিচাৰ আপোনাক ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিম। প্ৰথম ফিচাৰটো আহিছে কি, আমাৰ যিটো আমি হোৱাটছআপত ধৰক কাৰোবালৈ আমি কিবা ফটো বা কিবা ডকুমেণ্টছ পঠাবলৈ হ'লে আমি কি কৰোঁ, সেই ফটোটো হাই কোৱালিটিত পঠাবলৈ হ'লে আমি কি কৰোঁ, আমি সেই ফটোটো কি কৰোঁ, ডকুমেণ্টছ কৰি আমি পঠাই দিওঁ, তেতিয়া ধুনীয়াকৈ চাব পাৰে। আজিৰ পৰা আপোনালোকে ডকুমেণ্টছ নকৰাকৈ ইজিলি হাই কোৱালিটিৰ ফটো পঠাব পাৰিবা বা ডকুমেণ্টছ আপোনালোকে হাই কোৱালিটিত পঠাব পাৰিবা। তাৰপিছত নেক্সট আপডেটটো আহিছিল কি, ধৰক হ'ল আপুনি কাৰোবালৈ এখন ফটো পঠাইছে, সেই ফটোখন মাত্ৰ এবাৰ ওৱান টাইমৰ কাৰণে গাইছ, ওৱান টাইমৰ কাৰণে আপুনি কেনেকৈ পঠাব, সি জাষ্ট এবাৰ ক্লিক কৰি এবাৰে চাব পাৰিব, নেক্সট চাব নোৱাৰিব। তাৰপিছত থাৰ্ড অপশ্যনটো যিটো হৈছিল, থাৰ্ড ফিচাৰটো হৈছে কি, আমাৰ যিটো ধৰক হোৱাটছআপত কোনোবাই ষ্টেটাছ ৰাখিছে, সেই ষ্টেটাছবোৰ আমাৰ ধৰক ভাল লাগিল, সেই ষ্টেটাছটো আমি কেনেকৈ কপি কৰি ৰাখিব পাৰিম। ধৰক হ'ল আপোনালোকে কি কৰিব, স্ক্ৰীনশ্বট কৰি ৰাখে, সেই তেনেকৈ ৰাখিব নালাগে, জাষ্ট আপোনালোকে ডাইৰেক্টলি আপোনালোকে সেইটো ডাউনলোড কৰি ৰাখিব পাৰিব। কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম গাইছ। ভিডিঅ'টো আপোনাৰ প্ৰথমৰ শেষলৈকে চাই দিব, কোনো ধৰণৰ স্কিপ নকৰিব। চেনেল যদি নতুন কৰি আছে, চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিবা গাইছ। আজি চাওক, গছৰ ওপৰত উঠি ধুনীয়াকৈ আপোনালোকৰ ওচৰত টেকনিকেল ভিডিঅ' এটা বনাবলৈ আহিছোঁ গাইছ, আৰু মোৰ লগত আপুনি আৰু ধুনীয়াকৈ আজি মই সেই ফিচাৰকেইটা স্ক্ৰীনত ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিম গাইছ। ভিডিঅ'টো প্ৰথমৰ শেষলৈকে চাই দিব, কোনো ধৰণৰ স্কিপ নকৰিব। অলপ বেছি দিন নকৰাই আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, লেটছ গো। ফ্ৰেণ্ডছসকল, আহি গ'লোঁ স্ক্ৰীনত, মোবাইল স্ক্ৰীনত আহি পোনপ্ৰথমতে আপোনালোকৰ মোবাইলৰ যিটো হোৱাটছআপ এপটো আছে, হোৱাটছআপ এপটো অ'পেন কৰি ল'ব। হোৱাটছআপ এপটো অ'পেন কৰি আপোনালোকৰ যদি আপডেট কৰা নাছিলে, পোনপ্ৰথমতে আপডেট কৰি ল'ব। আপডেট কৰি লৈ আপোনালোকৰ পোনপ্ৰথম যিটো ফিচাৰ আছিল, মই আপোনালোকক কৈ দিছিলোঁ যে কাৰোবালৈ এখন ডকুমেণ্টছ ফটো এখন পঠাবলৈ হ'লে বহুত বেছি MB যায় বা বহুত বেছি সময় লাগি যায়। আপোনালোকে যেতিয়া নেকি ডকুমেণ্টছ কৰি পঠায় সেই ফটোখন আপোনালোকে ডকুমেণ্টছ নকৰাকৈ পুৰা হাই কোৱালিটিত আপোনালোকে কেনেকৈ পঠাব, মই কৈছিলোঁ প্ৰথমতে আপোনালোকে কি কৰিব, হাই কোৱালিটিত ফটোখন পঠাবলৈ হ'লে আপোনালোকে থ্ৰী ডটত ক্লিক কৰি ইয়াত দেখিবলৈ ছেটিংছৰ অপশ্যন, ছেটিংছত ক্লিক কৰিবা। ছেটিংছত ক্লিক কৰাৰ পিছত ইয়াত দেখিবলৈ 4 নম্বৰ অপশ্যনটো ষ্ট'ৰেজ এণ্ড ডাটাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখিবলৈ বেষ্ট আপলোড কোৱালিটিটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত তিনিটা অপশ্যন দিয়া আছে, দেখিবলৈ পাইছে অটো, তাৰপিছত বেষ্ট কোৱালিটি, তাৰপিছত ডাটা চাফাৰ। আপোনালোকে ছেকেণ্ডটো ক্লিক কৰিবা। মই দেখিবলৈ পাইছে, মই ছেকেণ্ড অপশ্যন ক্লিক কৰি থৈ দিছোঁ, বেষ্ট কোৱালিটিত অ'কে কৰি দিবা। অ'কে কৰি দিয়াৰ পিছত আপোনালোকে ধৰক হ'ল কাৰোবালৈ যিখন ধৰক আপোনাৰ বন্ধুবৰ্গত আপুনি এখন ফটো পঠাব লাগে, সেই ফটোখন আপোনালোকে এনেকৈ পঠাব। মই দেখুৱাইছোঁ, এনেকৈ পঠাব। ডাটাত আপোনালোকে ডকুমেণ্টছত যাব নালাগে, ডাইৰেক্টলি ফটোত যাব। ফটোত গৈ আপোনালোকে চেণ্ড কৰি দিবা, যিখন ফটো আপোনালোকে চেণ্ড কৰিব লাগিছে সেই ফটোখন এনেকৈ আপোনালোকে চেণ্ড কৰিব। এনেকৈ চেণ্ড কৰি দিয়াৰ পিছত তাত পুৰা হাই কোৱালিটিত পুৰা ডকুমেণ্টছ কৰি যেনেকৈ দিওঁ তেনেকৈ এই ফটোখন তাত চেণ্ড হ'ব। নেক্সট আপডেটটো আপোনালোকক কৈছোঁ, নেক্সট যিটো ফিচাৰ আছিল, নেক্সট ফিচাৰটো হৈছে কি, ধৰক হ'ল কোনোবাই ষ্টেটাছ ৰাখিছে, কোনোবা ধৰক হ'ল মোৰ ফ্ৰেণ্ডজনৰ ছাইডৰ মই এনেকুৱা ধৰণৰ ষ্টেটাছ ৰাখিছোঁ। এই ষ্টেটাছটো আপুনি দেখিবলৈ পাইছে গাইছ। এই ষ্টেটাছটো আমি কেনেকৈ ডাউনলোড কৰি ল'ম গাইছ। ইয়াত কোনো ধৰণৰ হোৱাটছআপ, আমাৰ নৰ্মেলি হোৱাটছআপত কোনো ধৰণৰ ডাউনলোড কৰাৰ অপশ্যন নাথাকে। সেই ষ্টেটাছটো আমি ধৰক মোৰ ভাল লাগিছে, এইটো কেনেকৈ ডাউনলোড কৰিম। ডাউনলোড কৰিবলৈ গাইছ আপোনাক কি কয়, ইয়াৰ পৰা ডাইৰেক্টলি কাট কৰি দিবা। কাট কৰি আপোনালোকৰ যিটো ফাইল মেনেজাৰ আছে, ফাইল মেনেজাৰটো চিলেক্ট কৰি ল'বা। মোৰ মোবাইল ফাইল মেনেজাৰটো মই চিলেক্ট কৰি ল'লোঁ। ফাইল মেনেজাৰটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিবা, ইয়াত আপোনালোকৰ হোৱাটছআপ যিটো আছে হোৱাটছআপত যাবা। হোৱাটছআপত গৈ আপোনালোকে কি কৰিবা, পোনপ্ৰথমটো যদি দেখিবলৈ পাইছে আপোনালোকে হোৱাটছআপৰ এই ষ্টেটাছবোৰ আপোনাক গোটেই ইয়াত এনেকৈ শ্ব' কৰিব গাইছ। চাওক, গোটেইকেইটা ষ্টেটাছ মোৰ ইয়াত শ্ব' কৰিছে। ধৰক হ'ল কোনোবা ষ্টেটাছত ফটো ৰাখিছে, ইয়াত ফটো ক্লিক কৰিব। ফটো ক্লিক কৰাৰ পিছত আপোনালোকে দেখি ল'ব বা ফটো ভিডিঅ' গোটেই ইয়াত ষ্টেটাছবোৰ আপোনালোক এনেকৈ দেখুৱাব। দেখুৱাৰ পিছত আপোনালোক ধৰক হ'ল যিটো ষ্টেটাছ আপোনাক ভাল লাগিছে সেই ষ্টেটাছটো ডাউনলোড কৰিবলৈ আপোনালোকে দেখিবলৈ পাইছে। ধৰক হ'ল মোৰ এইটো ভাল লাগিছে, মই এইটো ডাউনলোড কৰিবলৈ হ'লে আপোনাক এই ডাউনলোড অপশ্যনটো যিটো দেখিবলৈ পাইছে কৰ্ণাৰত, ইয়াত ক্লিক কৰিবা। ক্লিক কৰি দিয়ালৈ দেখিবলৈ পাইছে ডাউনলোড ছাকচেছফুল। ডাউনলোড হোৱা ষ্টেটাছটো ডাউনলোড হ'ল নে নহ'ল আমি এতিয়া চেক কৰিবলৈ আপোনালোকে গেলাৰীত যাবা। গেলাৰীত গৈ আপোনাৰ চেক কৰি চাবা ডাউনলোড হ'ল নে নহ'ল। চাওক গাইছ, মোৰ এই ফটোখন মই ডাউনলোড কৰিছিলোঁ, দেখিবলৈ পাইছে অলৰেডি ডাউনলোড হৈ গ'ল মোৰ। যিটো লাষ্ট আপডেটটো আছিল, লাষ্ট আপডেটটো আপোনালোকক কৈছোঁ। লাষ্ট আপডেটটো হৈছে কি, ধৰক হ'ল কাৰোবাৰ আপোনালোকৰ বন্ধুবৰ্গলৈ মাত্ৰ ওৱান টাইমৰ কাৰণে এখন ফটো বা ভিডিঅ' এটা পঠাব লাগে, মাত্ৰ ওৱান টাইমৰ কাৰণে। কেনেকৈ পঠাব, ওৱান টাইমৰ কাৰণে পঠাবলৈ হ'লে আপোনালোকে কি কৰিব, আকৌ আপোনাৰ যিটো হোৱাটছআপটোতে যাব। হোৱাটছআপত গৈ আপোনালোকে যিজন ফ্ৰেণ্ডক ওৱান টাইমৰ কাৰণে আপোনালোকে ফটোখন চেণ্ড কৰিব বিচাৰে, সেই ফ্ৰেণ্ডজনক আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰিলে আপোনালোকে ফটোত ক্লিক কৰিব, যিটো গেলাৰীত ক্লিক কৰিব। গেলাৰীত ক্লিক কৰাৰ পিছত আপোনালোকে ধৰক যিখন ফটো ওৱান টাইমৰ কাৰণে পঠাব লাগে সেই ফটোখন আপোনালোকে চিলেক্ট কৰিব। মই মোৰ এই ফটোখন চিলেক্ট কৰি ল'লোঁ। এইখন মই ওৱান টাইমৰ কাৰণে মোৰ ফ্ৰেণ্ডজনক পঠাব লাগে। ওৱান টাইমৰ কাৰণে পঠাবলৈ আপোনালোকে দেখিবলৈ পাইছে ইয়াত ওৱান লিখা আছে। ওৱানত ক্লিক কৰিবা। ওৱানত ক্লিক কৰাৰ লগে লগে তাত মাত্ৰ ওৱান টাইমৰ কাৰণে যাব। সেই ফটোখন মাত্ৰ এবাৰহে চাব পাৰিব, দুবাৰ চাব নোৱাৰে গাইছ। তাৰপৰা ইয়াত এনেকৈ চেণ্ড কৰি দিবা, মাত্ৰ ওৱান টাইমৰ কাৰণে এই ফটোখন চেণ্ড হৈ আছে, দেখিবলৈ পাইছে গাইছ। আজি এই তিনিটা ফিচাৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। যদি এই তিনিটা ফিচাৰ বিষয়ে আপোনালোকক অকণমান ভাল লাগিছে, প্লিজ লাইক কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু চেনেল যদি নতুনকৈ আছে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰিব। আকৌ আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ নতুন আপডেটৰ বিষয়ে
আলোচনা কৰিবলৈ চেষ্টা কৰিম গাইছ ঠিক আছে আজিলৈ বাই বাই আকৌ লগ পাম নতুন ভিডিঅ'ৰ প্ৰতি জয় হিন্দ জয় অসম বাই বাই